স্যার এইটো যিটো এতিয়া ইলেকশ্যনটো কৰি আছে এইটো তিনিটা মানে কেডেষ্ট্ৰিয়েল নন কেডেষ্ট্ৰিয়েল ভিলেজ এইটো ফৰেষ্টৰ বাহিৰত আৰু পঞ্চায়তৰ তিনিটা ৱাৰ্ড স্যাৰ এইখিনি কালি ৰাখি দিছে স্যাৰ স্যাৰ এইটো নগাঁও ডিষ্ট্ৰিক্টৰ কিন্তু এতিয়া তাৰ আধাখিনি শোণিতপুৰে দাবী কৰি আছে সিদিনা কথা পাতিছিল প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ওচৰত যিটো কথা হৈছিলে এই তিনিটা ৱাৰ্ড এবৰ্চনৰ কথা নাছিলে ছাৰ আচ্ছা হয় ছাৰ হয় ছাৰ হয় ছাৰ সেইটো হ'ব ছাৰ কালি ছাৰ এই তিনিটা ৱাৰ্ড ছাৰ অলপ আপুনি বচাই দিয়ক বহুতখিনি ক্ষতি কৰি পেলায় হয় ছাৰ হয় ছাৰ ঠিক আছে ইয়াৰ যদি ইনচাৰ্জ ভেৰিফাইড ক'ত আছে আগতো নাই ক'তো বিচাৰি পোৱা নাই সব বন্ধ কৰক আহি পেলাই যি সীমা বিভাগৰ যি চলি আছে শোণিতপুৰ জিলা আৰু নগাঁও জিলা সব বন্ধ কৰক আহি পেলাই যি সীমা বিভাগৰ যি চলি আছে শোণিতপুৰ জিলা আৰু নগাঁও জিলা বন্ধ কৰিছে নেকি বন্ধ কৰক ফোন কথা কৰি দিছে ফোন কথা এই ফৰেষ্টৰ মানুহ দিয়া যি অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে বিস্তার বন্ধ করো বন্ধ করা গাড়ি বন্ধ করো গাড়ি সব বন্ধ করো গাড়ি বন্ধ করো গাড়ি বন্ধ করো বন্ধ করো বন্ধ করো গাড়ি বন্ধ করো রেজিস্টার কোড আছে বেস্টার কোড আছে রেজিস্টার কোড আপনার হাজাৰ দি আছে 1963 চনৰ পৰা তেওঁলোকে হাজাৰ দি বাকীখিনি দখল কৰি আছে আৰু এইটো পঞ্চায়তৰ ৱাৰ্ড নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ খুটিৰপাৰ গাঁও পঞ্চায়তৰ 3টা ৱাৰ্ড আৰু এই ৱাৰ্ড 3টা এতিয়া বৰ্তমান
আমি কাহানিও গম পোৱা নাছিলোঁ যে শোণিতপুৰৰ হয় বুলি, কিন্তু হঠাৎ শোণিতপুৰে দাবী কৰিলে শোণিতপুৰৰ তেওঁলোকে জান্দা বুজিলে আৰু এইটো আমি প্ৰতিবাদ কৰিলোঁ। এইখিনি কথা জনোৱাৰ পিছত সদ্যহতে এই 3টা ৱাৰ্ড এভেকশ্যন নহ'ব বুলি কৈছিল। আমাৰ নগাঁও জিলাৰ ডিচিও নাজানে আজি যে ইয়াত এভেকশ্যন নহ'ব, গতিকে হঠাৎ ৰাতিপুৱা তেওঁলোকে আহি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰিব। গতিকে এই উচ্ছেদ কাৰ্যটো বন্ধ কৰিব লাগে। আজি যিসকল মানুহ আছে ইয়াত সকলোৱে ভাৰতীয় নাগৰিক আৰু এই নাগৰিকসকলৰ ওপৰত এটা অন্যায় কৰা হৈ আছে। যদি শোণিতপুৰত তেতিয়াহ'লে নগাঁৱত কিয় ৰাজহটো লৈ আছিলে? 1963 চনৰ পৰা 22 চনলৈকে তেওঁলোকে ৰাজহ আদায় লৈছে। কাগজ আছে মোৰ হাতত, কাগজ আছে। এইবিলাক চব খাজনা ৰচিদ, এইবিলাক খাজনা ৰচিদ চব তথ্য আছে। আৰু তথ্য সহকাৰে দিয়াৰ পিছত নহ'ব বুলি কৈছিল। আজি সম্পূৰ্ণ অন্যায়ভাৱে তেওঁলোকে এই কাৰ্য সমৰ্থ কৰিছে। গতিকে এই উচ্ছেদটো বন্ধ হ'ব লাগে, এই অন্যায় প্ৰতিবাদ কৰিছে।